ৱেবছাইটটো হ'ল www.cmassam.in। চাৰ্চ কৰিলে এই ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিলে এনেদৰে পেজ খোল খাব। কেনেকৈ আবেদন কৰিব পাৰিব এইখিনি আগত ভালদৰে পঢ়ি চাওক। আঁচনিৰ বিৱৰণখিনি ভালকৈ পঢ়ি লওক। মূল উদ্দেশ্যখিনি ভালকৈ পঢ়ি লওক। এতিয়া যোগ্যতা কি যোগ্য হ'লে আপুনি পাব পাৰিব সেইখিনি ভালকৈ পঢ়ি লওক। এতিয়া আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব? পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট, বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। এতিয়া কেনেদৰে আবেদন কৰিব লাগিব এইখিনি পঢ়ি লৈ ডকুমেণ্টছখিনি ৰেডি কৰি লওক। এইবাৰ ওপৰত গৈ ইয়াত অপশ্যনত ক্লিক কৰক। তাৰ পিছত এনেদৰে পেজ খোলা খাব। ইমেইল ID, কণ্টেক্ট নাম্বাৰ আৰু এটা পাছৱাৰ্ড বনাব লাগিব। পাছৱাৰ্ডটো এইখিনিত দিয়া ধৰণে এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম, আপুনি জেণ্ডাৰ, আপুনি ল'ৰা নে ছোৱালী, মেল ফিমেল দি দিয়ক। কেটেগৰী আপুনি OBC নে কি দি দিয়ক। ডেট অফ বাৰ্থ, পান কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ দি কেনে ভেৰিফাই কৰি দিয়ক। তাৰপিছত আপুনি কোনটো বিষয়ক লৈ টকাটো ল'ব খোজে সেইটো আপুনি চিলেক্ট কৰক। তাৰপিছত আপুনি কি কৰিব বিচাৰে এইটো চিলেক্ট কৰক। ইয়াত ফটোখন আপলোড কৰি দিলেই হ'ল। এনেকৈ গৈ কিনে আপলোড কৰি দিলেই হ'ল। তাৰপিছত আপোনাৰ এড্ৰেছখিনি ভালদৰে ফিল আপ কৰি দিয়ক। আপোনাৰ ডিষ্ট্ৰিক্ট, পিনক'ড গোটেইখিনি ভালদৰে কৰি দিয়ক। তাৰপিছত আপুনি কি পঢ়িছে সেইখিনি ভালকৈ ফিল আপ কৰি দিয়ক। পাৰ্চেণ্টেজ, মাৰ্কশ্বিট চাই কিনে বহুৱাই দিয়ক। তাৰপিছত বেংক ডিটেইলছখিনি দি দিয়ক। ইয়াত টিক চিন দি কেনে ছেভ নেক্সট কৰি দিয়ক।